Hello friends, welcome back to my YouTube channel. আজি মই মেলাত গৈ আছো আপোনালোকে চাই থাকক ভিডিওখন কেনেকুৱা লাগে কিয়নো হঠাতে মন মোৰ উৰিব ধৰিছে শাওনতো কিয় ফাগুন ফাগুন লাগিছে কিয়নো হঠাতে মন মোৰ উৰিব ধৰিছে শাওনতো কিয় ফাগুন ফাগুন লাগিছে তুমি জানা নে না জানা তুমি বুজা নে নুবুজা মৰম বাঢ়িছে তোমালে বহু দিনৰে পৰা তুমি জানা নে না জানা মোৰ কোন তুমি ৰাণী মোৰ জোনাকৰ তুমি ৰাণী মোৰ আকাশৰ তুমি ৰাণী মোৰ শৰতৰ এইটো অলপ ডেঞ্জাৰ হয় চাওক আপোনালোকে কেনেকৈ ঘূৰাই আছে ইয়াত ফাষ্টফুড ইয়াত যি খাব মন যায় খাব আহিবা আৰু ইয়াত চাৰ্কাছ খেলা হৈ আছে ইয়াত চাৰ্কাছ খেল হৈ আছে আৰু ইয়াত চাওক আপোনালোকে ইয়াত 20 টকা 6টা গুটি দি আছে আপোনালোকে ইয়াত আহিবা আপোনালোকে চাই থাকক প্ৰতি বছৰ ইয়াত মেলা হৈ থাকে আপোনালোকে আহিবা ইয়াত বিন্দাস 15 দিনৰ মেলা হয় ইয়াত টেটু বনোৱা হয় মেলাত চাওক আপোনালোকে যদি কোনোবা ল'ৰা বা ছোৱালী যদি টেটু বনাব খোজা আমাৰ ধুবুৰী অশোকা অষ্টমী মেলাত আহিব পৰা টেটু বনাবলৈ একদম বঢ়িয়াকৈ ধুনীয়াকৈ বনায় আৰু কি আহিবা বনাই আছে টেটু ইমান ধুনীয়া ফুল ল'বলৈ মন যায় বাট আজি নলওঁ লাষ্টত ল'ম আৰু কি আপোনালোকে চাই থাকক ভিডিঅ'টো
চাওক চাওক মানুহ চাওক ভিডিঅ'টো মই নাকতৰা চৰি আছোঁ আপোনালোকে চাই থকা ভিডিঅ'টো হৃদয় অভিজিত ফাইনেলি হৃদয় আৰু মই অক্টোপাছত উঠিলোঁ চাওক আপোনালোকে এনজয় কৰক মেলাখনত এনজয় কৰক ইয়াত আছে ঋতুপ্ৰসাদ আৰু নৱ এয়া অভিজিত এতিয়া লাষ্ট মেলা বন্ধ হৈ যাব অক্টোপাছত উঠিলোঁ আপোনালোকৰ দৃশ্যখন যাওক অক্টোপাছৰ এতিয়া ফাইনেলি আমি চবেই ইয়াত আহি গ'লোঁ খোৱা আগতো কিবা এটা কাম কৰি তাৰপিছত ঘৰত যাম ফাইনেলি আহি গ'ল খোৱাৰ বস্তু ফাইনেলি ওলালোঁ খোৱা লোৱা কৰি এতিয়া আমি ঘৰত যাম আপোনালোকে চাই যাব ইয়াত অলপ খালোঁ অলপ কিবা কিবি খাই ল'লোঁ অলৰেডি এতিয়া মই ঘৰত গৈ আছোঁ বাই বাই ফ্ৰেণ্ডছ এতিয়া আমি ঘৰত গৈ আছোঁ ভিডিঅ'খন চাই যদি আপোনালোক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা জয় আই অসম কিয়নো আঘোণে সুৰা দিব